এইখানে আমাৰ পথাৰ সেউজীয়া পথাৰ আৰু এইটো হৈছে ফিচাৰী দুটা আছে আৰু সেইটো ব্ৰইলাৰৰ ফাৰ্ম। এইখনে হৈছে ব্ৰইলাৰ ফাৰ্ম। এইকেইটা মধুৰিআম লাগি আছে, পকা নাই বাৰু। আৰু এটা কথা, যোনী মানে ভিডিঅ'টো চাই যদি ভাল পায় মানে চাই কেনে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যে কাষত থকা বেল আইকনটো আছে সেইটো দবাই দিব, যাতে মই কিবা ভিডিঅ' দিলে আপোনালোকে পায়। চ' এইখিনি আৰু এখন ব্ৰইলাৰ ফাৰ্ম। মই বাৰু ওচৰত জেগাত দেখাব চেষ্টা কৰিম যদি পাৰোঁ। চ' বেছি দীঘল ভিডিঅ' নহয়, এনেই মানে কি পথাৰত ফুৰিব আহিছিলোঁ, ভাল লাগিল তো এনেই বনাই দিলোঁ আৰু সেইখিনিয়ে। চ' ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাই বাই, টাটা। আৰু এইজোপা আহঁত গছ বহুত ডাঙৰ হয়, বহুত বছৰ হৈছে। আৰু অলপ আগতে যে জুম কৰি দেখুৱাইছিলোঁ ব্ৰইলাৰ ফাৰ্ম আৰু এখন, এইখনেই হয়। ওচৰত নাযাওঁ আৰু আজি দেৰি হৈছে, ঘৰত যাব লাগে। চ' ইয়াৰ পৰা এইখিনি, এইখন ছেকেণ্ড হয়, সেইখন ফাৰ্ষ্ট আছিলে। এইখিনিয়ে আৰু এইডাল আহঁত গছ। চ' ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। আমি ঘৰ পালোঁ আৰু মানে। চ' ভিডিঅ'টো চাব আৰু আপোনালোকে। টাটা, বাই বাই।